কবিতাৰ শিৰোনাম এদিন। কবি ভাৰ্গৱ লিজুন, আবৃত্তি দীপজ্যোতি ভৰালী। মই হাল বাওঁ, তাই চাহ জলপান দিয়ে মোক পথাৰত। মই বজাৰ কৰোঁ, তাই কাপোৰ ধোৱে। মোৰ চোলাৰ কেঁচা ঘামৰ গোন্ধ তাইৰ নাকত লাগে কাপোৰ ধোৱা সময়ত। মই স্ন' পাউডাৰ আনি দিওঁ। নিশা তাই মোৰ বুকুত শুৱে। মই স্ন' পাউডাৰ ঘঁহি দিওঁ তাইৰ গালত। এদিন মই হাল বোৱা পথাৰৰ সেউজীয়াবোৰে তাইৰ কোলা তুমলে